কলৰ ভূৰত উঠি গৈ বানাক্ৰান্তৰ কাষ পালেগৈ জনপ্ৰিয় কণ্ঠশিল্পী পাপন। আগবঢ়ালে সাহায্য সামগ্ৰী। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। কলৰ ভূৰেৰে বানাক্ৰান্তৰ অঞ্চললৈ গৈ খাদ্য সামগ্ৰী বিতৰণ কৰিলে অংগৰাগ পাপন মহন্তই। ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিত আৰ্তজনৰ সহায়ৰ বাবে চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে যদিও তাৰে লগতে বানাক্ৰান্তৰ সহায়ৰ বাবে ওলাই আহিছে বিভিন্নজন। নিজৰ সামৰ্থ্য অনুযায়ী গৃহহাৰা ভগাতুৰজনক কিবা অলপ সহায় কৰিবলৈ চেষ্টা কৰিছে। বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ নলবাৰীত আজি বানাক্ৰান্ত লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে বলিউডৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী তথা অসম সন্তান অংগৰাগ পাপন মহন্তই। নলবাৰীৰ পুখুৰাত যোৱাকালি বিয়লি বিশিষ্ট সংগীত শিল্পী অংগৰাগ পাপন মহন্তই বানপীড়িত অঞ্চলত কলৰ ভূৰেৰে গৈ বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে। পুখুৰাৰ জলমগ্ন অঞ্চলত ভগ্ন অংশৰে কলৰ ভূৰত গৈ বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰাক লৈ অঞ্চলবাসী যথেষ্ট আৱেগিক হৈ পৰে, লগতে তেওঁক ধন্যবাদ জনায়। ইফালে বান বিভীষিকাৰ সৃষ্টি কৰিলেও মৰমৰ শিল্পীজনক কাষত পাই মনৰ ভাৱ আদান প্ৰদান কৰাৰ লগতে বহুতে তেওঁৰ লগত চেলফিও উঠা পৰিলক্ষিত হৈছে। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টু দ্য নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। ধন্যবাদ।